দাদা আরে ভন্টি তই ইয়াত যে দাদা তই পাহৰিলি নেকি আজি তই ৰক্ষা বন্ধন বুলি মই পাহৰিয়ে গৈছিলো তই এটা কাম কৰ ছাৰ বাইদেউ নহা আগতে তই জলদি ৰাখিডাল বান কিন্তু ভন্টি আজি মই তোক একো গিফ্ট দিব নোৱাৰিম তই চাবি তোৰ বাৰ্থডেত মই ভাল এটা গিফ্ট দিম তই এতিয়া এটা কাম কৰ তই ঘৰলৈ যাগে যা বাইদেউহঁত আহিলে আকৌ এনেকৈ কথা পতা দেখিলে গালি পাৰিব কিয় গালি দিব তোক তই সৰু হৈ আছ ভন্টি তই সেইবোৰ একো বুজি নাপাৱ এতিয়া মোৰ লগত এইটো আছে তই এইটোকে ল তই যা ৰাহুল ভণ্টিয়ে তোমাক ৰাখি পিন্ধালে মাইনা এইফালে আহাচোন কওকচোন বাইদেউ এইটো লোৱা মাইনা তোমাৰ দাদাই এই গিফ্টটো তোমালৈ লৈ আহিবলৈ কৈছিলে মোক থেংক ইউ বাইদেউ তুমি এতিয়া যোৱা ভন্টি তই এতিয়া যা বাইদেউ মইতো আপোনাক গিফ্ট আনিব কোৱা নাছিলোঁ আপুনি ভণ্টিক কেলৈ মিছা কথা ক'লে মই জানো এই গিফ্টটো মই তাইৰ কাৰণে অনা নাছিলোঁ মই ভাইটিৰ কাৰণে আনিছিলোঁ মই বুজা নাই বাইদেউ আপোনাৰ যদি ভাইটিলৈ গিফ্টটো আনিছিলে মোৰ ভণ্টিক কিয় দিলে আপুনি যেতিয়া তাই তোমাক ৰাখি পিন্ধাইছিলে তোমাৰ হাতত তাইক দিবলৈ একোৱেই নাছিলে সেইকাৰণে মই ভাইটিক দিবলৈ অনা গিফ্টটোকে মই তাইক দি দিলোঁ ধন্যবাদ বাইদেউ আজি আপুনি মোৰ বাবে যিখিনি কৰিলে আৰু আপোনালোকৰ লেখীয়া ধনী মানুহে যদি আমাৰ দৰে দুখীয়া মানুহক সদায় এনেকৈ একে দৃষ্টিৰে চালে হ'লে আমি কেতিয়াও দুখত নপৰিলোঁ হ'লে আপোনাকো মোৰ ফালৰ পৰা ৰাখি বন্ধনৰ শুভেচ্ছা থাকিলে মই যাওঁ বাইদেউ বাইদেউ আজি আপুনি ইহঁতক মোলৈ অনা গিফ্টটো দি দিলে তাইৰ মুখত যিটো হাঁহি ওলালে সেই হাঁহিটো দেখি মোক আপুনি বেলেগকৈ গিফ্ট নিদিলেও হ'ব আৰু যে আজি সেইকণ সময়ত আপুনি যিটো হাঁহি সিহঁতৰ মুখত ওলালে ল'ৰাটোৰ মুখতে চাওকচোন কি সুন্দৰ হাঁহি এটা দি পিনি তেখেতে কিমান সুখী হৈ ইয়াৰ পৰা গৈছে ধন্যবাদ বাইদেউ মোৰ ফালৰ পৰা আপোনাৰ গিফ্টটো মই এনেকৈয়ে পাই গ'লোঁ